গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী আয়ুষ মাত্ৰ 5 বছৰ। আয়ু মাত্ৰ 5 বৰ্ষ। ৰজা শতায়ুথ এদিন প্ৰজাৰ অৱস্থা চাবলৈ বাহিৰলৈ গ'ল। এটি জুপুৰিত তেখেতে এজন অতি ক্ষীণ বয়োবৃদ্ধ ব্যক্তিক দেখা পালে। ৰজা শতায়ুথ ৰৈ গ'ল। কৌতূহলবশতঃ তেখেতে বৃদ্ধজনক সুধিলে, আপোনাৰ বয়স কিমান? দেখাত বৃদ্ধজনক প্ৰায় 100 বছৰীয়া যেন লাগিছিল। বৃদ্ধজনে তললৈ হালি থকা ডিঙিটো পোন কৰি লৈ ক'লে, মাথোন 5 বছৰ। ৰজাৰ বিশ্বাস নহ'ল। তেখেতে পুনৰ সুধিলত বৃদ্ধৰ পৰা একেই উত্তৰ পালে। বৃদ্ধই ক'লে, বিগত জীৱনটোতো পশুৰ দৰে প্ৰয়োজন পূৰাওঁতেই বৃথাতে নষ্ট হ'ল। 5 বছৰ পূৰ্বেহে জ্ঞান লাভ কৰিলোঁ আৰু তেতিয়াৰ পৰাহে পৰমাৰ্থ সাধনত লাগিলোঁ। মোৰ সাৰ্থক বয়সটো তেতিয়াৰ পৰাহে গণনা কৰোঁ। জীৱনৰ সেই কেইবছৰকহে সাৰ্থক বুলি মানিব লাগে, যি সময়ত অন্যৰ বাবে কিবা কৰিব পৰা যায়। ধন্যবাদ।